নমস্কাৰ, জ্যোতি ক্ৰিয়েশ্যনলৈ স্বাগতম জনাই আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ কাপোৰৰ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যদি চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু যোনসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাব আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পোনপ্ৰথমে কৈছোঁ, মোৰ দোকানখন আছে ঘিলামৰাত। আপোনালোকে যদি কাপোৰ অনলাইনটো দিয়া হয় আৰু অফলাইন যদি আহি লওঁ, নিজে চাই হাতেৰে চুই ল'ম বুলি ভাবে, তেতিয়াহ'লে দোকানত আহি ল'ব পাৰিব। ধুনীয়াকৈ দেখাব লৈছোঁ কাপোৰবিলাক। আৰু যদি আপোনালোকৰ ভাল লাগে, স্ক্ৰীনৰ নাম্বাৰটো দিয়াই থাকিব, আপোনালোকে যোগাযোগ কৰিব, হোৱাটছআপ কৰিব পাৰিব, নহ'লে ফোন কৰি আপোনালোকে জানিব পাৰিব। প্ৰথমে দেখাবলৈ লৈছোঁ ডাইটছত, হোৱাইট ডাইটছত পিয়'ৰ কেঁচা পাত বোৱা কাপোৰ। এইখিনি কাপোৰ নতুনকৈ আহিছে, ধুনীয়া কাপোৰ আপোনালোকক দেখাম। এইযোৰ হ'ব দীঘত আছে হোৱাইট ডাইটছ আৰু বানীত বোৱা আছে পিয়'ৰ কেঁচা পাত। দেখিছে নহয়, কাপোৰযোৰ বহুত ধুনীয়া কাপোৰ হয়। চিলভাৰ গুণা আৰু ৰেড সূতাৰে ফুলৰ কামখিনি কৰা থাকিব। আঁচলৰ ডিজাইনটো এইটো হ'ব, এয়া দেখিছে, এয়া আঁচলৰ ডিজাইনটো। আৰু গোটেই চাদৰখনত সৰু সৰু এটা ৰঙা এটা চিলভাৰ গুণাত ফুলখিনি কৰা থাকিব। আৰু এইখন মেখেলাখন হ'ব, এইখন দেখিছে, এইখন মেখেলা। আৰু এইকেইটা হ'ব ছাইডৰ পটিকেইটা। আৰু ব্লাউজৰ পিচটো ইয়াৰ হেভিকৈও ৱৰ্কখিনি কৰা আছে, অল অভাৰ ব্লাউজৰ পিচটো কৰা আছে। যেতিয়া ধুনীয়াকৈ ব্লাউজৰ সৈতে চিলাই ৰেডি কৰি কাপোৰযোৰ পিন্ধিব, কিমান ধুনীয়া লাগিব এইযোৰ কাপোৰ পিন্ধিলে। এনেকুৱা ছেইম ডিজাইনৰ দুযোৰ আছে, দুগৰাকীয়ে ধুনীয়াকৈ ল'ব পাৰিব। যদি ভাল লাগে তেতিয়াহ'লে যোগাযোগ কৰিব। এইযোৰ আছে, এইযোৰ খুলি নেদেখাওঁ, এইযোৰ আছে। আৰু এযোৰ আছে, এইযোৰ দেখাইছোঁ, এটা ধুনীয়া কালাৰৰ। এইযোৰ দেখিছে, এয়া এইযোৰো চিলভাৰ গুণাৰে ফুলৰ কামখিনি কৰা থাকিব। এইখন হ'ব চাদৰখন। এইখন চাদৰখন ওচৰৰ পৰা দেখাই দিছোঁ। এইযোৰ কাপোৰতো আপোনাৰ ডাইটছত পিয়'ৰ কেঁচা পাত বোৱা থাকিব। এইখন হ'ব চাদৰখন আৰু এইখন হ'ব মেখেলাখন আঁঠুৰ ওপৰলৈকে ফুলৰ কামখিনি কৰা থাকিব। এইখন হ'ব মেখেলা আৰু ব্লাউজৰ পিচটো হ'ব, এইটো ব্লাউজৰ পিচ আৰু এইকেইটা হ'ব ধুনীয়া একদম মিহি ছাইড পটি। এইযোৰ যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে এখন ফটো লৈ মোৰ লগত যোগাযোগ কৰিব। মোৰ নাম্বাৰটো জনাই দিছোঁ, 8822134200। এইটো মোৰ নাম্বাৰ। এবাৰ দেখাইছোঁ কেইযোৰমান চেমিনুনি কাপোৰ। যিহেতু এতিয়া গৰম আহিছে, চেমিনুনি কাপোৰবিলাক আপোনালোকে মেছেজ কৰি সুধিয়ে আছে চেমিনুনি কাপোৰ আছে নাই, সেইকাৰণে এনেই কেইযোৰমান চেমিনুনি কাপোৰ লৈ আহিছোঁ। এইখন চাদৰখন হ'ব, দেখিছে নহয়, কালাৰটো একদম ইমান পাতলা কালাৰ নহয়। এয়া হ'ব ব্লেক আৰু এইখিনি দলিগুলিৰে কাম কৰা আছে। চাদৰখন দেখিছে, এয়া দলিগুলিৰে কাম কৰা আছে আকাশী ৰঙত। এয়া দেখিছে স্কাই ব্লু কালাৰত কৰা আছে। এইখন হ'ব চাদৰখন আৰু লগত হ'ব এইখন মেখেলা। এইখন মেখেলা আৰু এইকেইটা হ'ব ছাইডৰ পটিকেইটা। এইযোৰ কাপোৰ যদি ভাল লাগে আপোনালোকে মোৰ পৰা ল'ব পাৰিব। 3100 টকাত এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব। আৰু এযোৰ দেখাই দিছোঁ, হোৱাইটত গাড়ী দিয়া আছে, এনেকুৱা চেমিনুনি কাপোৰ গাড়ী দিয়া আহিছিলে ইয়াৰ কেইযোৰমান, কিন্তু দোকানতে গুচি গ'ল, আপোনালোকক দেখাবলৈ নহ'ল। আৰু এযোৰ আছে, মই তাকে বোলো দেখাই দিওঁ আপোনালোকক। এইযোৰ মেৰুনত ফুলৰ কামখিনি কৰা আছে। এয়া হ'ব আঁচলটো আৰু চাদৰখনত সৰু সৰু বুটা কৰা থাকিব। এইকেইটা হ'ব কাপোৰযোৰৰ ছাইডৰ পটি আৰু লগত থাকিব এটা ব্লাউজৰ পিচ। আৰু এইখন হ'ব মেখেলা। এইখন মেখেলা। যদি এইযোৰ কাপোৰ ভাল লাগে তেতিয়াহ'লে স্ক্ৰীনশ্বট ল'ব আৰু যোগাযোগ কৰিব। আৰু এযোৰ দেখাই দিছোঁ, এইযোৰ ধুনীয়া কাপোৰ। এইযোৰ অলপ হেভি ডিজাইনত, গেৰো ডিজাইনত কৰা আছে। এইখন চাদৰখন দেখিছে নহয়, কালাৰটো। এইখন চাদৰখন হ'ব, একদম গেৰো ডিজাইনত কৰা আছে, পিংক কালাৰত। এইখন হ'ব আঁচলটো, চাদৰখনৰ আঁচলটো হ'ব এইটো। আৰু এইটো হ'ব ব্লাউজৰ পিছৰ হাতত ফুল কৰা থাকিব। আৰু এইকেইটা হ'ব ছাইডৰ পটিকেইটা। আৰু লগত এইখন মেখেলাখনো যথেষ্ট ওপৰলৈকে কৰা আছে, দেখিছে। এইযোৰ ধুনীয়া কাপোৰ। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে যোগাযোগ কৰিব। আৰু এযোৰ দেখাই দিছোঁ, এইযোৰো গেৰো ডিজাইনতে কৰা থাকিব। এইখন হ'ব চাদৰখন, ৰেডত আপোনাৰ নুনি বোৱা আছে এইবিলাক কাপোৰত। এইখন চাদৰখন দেখিছে নহয়, গেৰো ডিজাইনটো যথেষ্ট ডাঙৰকৈ দিয়া আছে। আৰু মাজত এনেদৰে ঘনকৈ তিনিটা
5টা লাইনকৈ এনেকৈ বুটা কৰা থাকিব। আৰু এইখন হ'ব চাদৰৰ আঁচলটো। এয়া দেখিছে নহয়, যথেষ্ট ডাঙৰকৈ কৰা আছে। এযোৰ ধুনীয়া চেমিনুনি কাপোৰ। সেয়া এইখিনি আচলতে পাবলৈ অলপ হেৰিয়ে হয়, মই এইখিনি অৰ্ডাৰ দি বোৱাই আছোঁ সেইকাৰণে। আৰু এইখন মেখেলাখন যথেষ্ট ওপৰলৈকে হেভিকৈ কৰা আছে। আৰু লগত থাকিব এইটো ব্লাউজৰ পিছৰ হাততো কৰা থাকিব, আৰু ছাইডৰ পটিখিনি লগতে আছে, ছাইডৰ পটিখিনিও আছে। এয়া কেনেকুৱা লাগিছে জনাব আপোনালোকে সকলোৱে কমেণ্ট কৰি। এইবাৰ দেখাই দিম কেইযোৰমান পিয়'ৰ পদ্মিনী কটনৰ কাপোৰ দেখাই দিম। পদ্মিনী কটনৰ কাপোৰ দেখাই দিম। বেছিকৈ ৰেডত বেছিকৈ আছে নেকি, ৰেডতে কেইযোৰমান বেছিকৈ আপোনালোকক দেখাই দিছোঁ। এযোৰ গছ বুটা ডিজাইনত কৰা এযোৰ ধুনীয়া কাপোৰ। এয়া এখন হ'ব চাদৰখন, পখিলা ডিজাইনত বুটাবিলাক কৰা থাকিব। এয়া আঁচলটো হ'ব, এয়া বিচনী খাই ডিজাইনত কৰা আছে, মাল্টি কালাৰৰ ফুলৰ কামখিনি কৰা থাকিব। এয়া এইখন চাদৰখন হ'ব। আৰু এনেদৰে বুটাখিনি একদম ঘনকৈ কৰা আছে। আৰু এইখন হ'ব মেখেলা। এইখন মেখেলাখন দেখিছে ন, মেখেলাখন একদম যথেষ্ট ওপৰলৈকে ফুলৰ কামখিনি কৰা থাকিব। আৰু লগত আপোনাৰ ব্লাউজ পিচ আৰু ছাইড পটি থাকিব। বিচনী খাই ডিজাইনতে ছাইড পটিকেইটা আছে আপোনাৰ। এইকেইটা মই দেখাই দিছোঁ। এয়া যদি এযোৰ কাপোৰো ভাল লাগে তেতিয়াহ'লে ল'ব পাৰিব। এইবাৰ এযোৰ দেখাই দিছোঁ চিয়াহী ৰঙত, এযোৰ কম ফুলত দেখাইছোঁ, যিহেতু কম ফুলতো সকলোৱে বিচাৰি থাকে। এয়া হ'ব কাপোৰযোৰৰ আঁচলটো এয়া এনেকৈ মাজত সৰু সৰুকৈ বুটা কৰা থাকিব গোটেই কাপোৰযোৰত। এইখন হ'ব মেখেলাখন, এইখন মেখেলা হ'ব। আৰু এইকেইটা হ'ব ছাইডৰ পটিকেইটা, এইকেইটা ছাইডৰ পটিকেইটা। যদি ভাল লাগে যোগাযোগ কৰিব, নম্বৰটোতো দিয়াই থাকিব। আপোনালোকে যেনেকুৱা যোৰ কাপোৰে ভাল লাগে মোৰ লগত যোগাযোগ কৰিলে আপোনালোকে কিছুমানৰ দামবিলাক ক'বলৈও থাকিছে, দামো জানিব পাৰিব আৰু ল'ব পাৰিব। ব্লেকত এযোৰ দেখাইছোঁ, ফিক্সড প্ৰাইচ ডিজাইনৰ কৰা থাকিব কাপোৰযোৰ। এইখন হ'ব চাদৰখন, দেখিছে চাদৰখন, এইখন চাদৰখন হেভি ৱৰ্কত কৰা আছে। এয়া এযোৰ কাপোৰ, এইখন চাদৰখন দেখিছে এনেকৈ তিনিটা বিচনী খাই ডিজাইনটো 3টা লাইন দিয়া আছে। আৰু এয়া ফিক্স প্ৰাইচ ডিজাইনটো মই ওচৰৰ পৰা দেখাই দিছোঁ। এয়া দেখিছে নহয়, আৰু মাজত এনেকৈ ঘনকৈ বুটাৰ কামখিনি কৰা থাকিব। এইখন হ'ব কাপোৰযোৰৰ চাদৰখন, যথেষ্ট এযোৰ হেভি ডিজাইনৰ কৰা কাপোৰ, পিয়'ৰ পদ্মিনী কটনৰ আমাৰ মিচিং সম্প্ৰদায়ৰ মহিলাসকলে পোৱা এযোৰ ধুনীয়া কাপোৰ। এইখন হ'ব মেখেলাখন, এইখন মেখেলা একদম হেভি এযোৰ কাপোৰ। দেখিছে ইমান ধুনীয়া, পিন্ধিলে কিমান ধুনীয়া লাগিব এযোৰহে কাপোৰ। আৰু লগত থাকিব এইটো ব্লাউজৰ পিছৰ হাততো কৰা থাকিব ফুলৰ কামখিনি। এইযোৰ কাপোৰো যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। আৰু এযোৰ দেখাই দিছোঁ মেৰুনত, এইযোৰো ফিক্স প্ৰাইচ ডিজাইনতে আছে এযোৰ কাপোৰো। আপোনালোকৰ চবেই সোধে যে আমি কাপোৰবিলাক কিহত পঠাওঁ। আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব, COD নহয়। আপোনালোকৰ কাপোৰ আমি DTDC নহ'লে DTDC য'ত সুবিধা নাই তাত আপোনাৰ পষ্টেল নহ'লে ডেলিভাৰী যোগেৰেও পঠোৱা হয়। যেনেকৈ সুবিধা হয় আমি তেনেকৈয়ে পঠাওঁ। আৰু আপোনালোকে চিন্তাই কৰিব নালাগে যে পে'মেণ্টটো কৰি দিয়াৰ পাছত আমি কাপোৰ নিদিম নেকি বা তেনেকুৱা কিবাকিবি চবেই সোধে বা দিছে নাই, সেনেকৈ বহুত মেছেজ কৰি সুধি থাকে। এটা পে'মেণ্টটো দিয়াৰ পাছত আমি কাপোৰ নিদিয়া কোনো প্ৰশ্নই নাহে। এইখন হ'ব এযোৰ মেৰুন কাপোৰ এযোৰ, দেখিছে চাদৰখন। এইখন মই আঁতৰৰ পৰা দেখাই দিছোঁ তেতিয়া ডিজাইনটো ভালকৈ ধৰিব পাৰে। এইখন চাদৰখন হ'ব, আঁচলটো দেখিছে নহয়, সেইযোৰ কাপোৰ কিমান হেভিকৈ কৰা আছে। আৰু পখিলা ডিজাইনটো কৰা থাকিব। আৰু ফিক্স প্ৰাইচ ডিজাইনটো মই ওচৰৰ পৰা দেখাই দিছোঁ, দেখিছে এইকেইটা বুটাকেইটাও ইমান ঘনকৈ কৰা আছে। আচলতে এনেকুৱা এযোৰ কাপোৰ বওঁতেও যথেষ্ট সময় লাগে, হাতেৰে ফুল বচা হয় যিমান হ'লেও। এইখন হ'ব মেখেলাখন, এইখন মেখেলাখনো একদম ওপৰলৈকে ফুলৰ কামখিনি কৰা আছে, দেখিছে এইখন মেখেলা। আৰু এইটো হ'ব ব্লাউজৰ পিছৰ হাতত এটা পাৰি দিয়া থাকিব, বিচনী খাই ডিজাইনত ডাঙৰকৈ এটা পাৰি দিয়া থাকিব। এয়া ব্লেকত আৰু আছে, ব্লেকত কেইযোৰমান বেছিকৈ আছে, আজি দেখাই দিছোঁ কেইযোৰমান। এইখন এখন চাদৰ, দেখিছে এইখনো একদম যথেষ্ট হেভিকৈ
ফুলৰ কামখিনি কৰা থাকিব আৰু মাজত এনেদৰে বুটা কৰা থাকিব কাপোৰযোৰৰ। এইকেইটা হ'ব চাইডৰ পতি নহয়, এখন মেখেলাখন হ'ব। মেখেলাখন একদম ওপৰলৈকে কৰা আছে, যথেষ্ট এযোৰ হেভি যোৰা হয়। এইখন দেখিছে, এইখন মেখেলা আৰু এইটো হ'ব ব্লাউজৰ পিচটো, এইটো ব্লাউজৰ পিচটো। আৰু এইকেইটা হ'ব চাইডৰ পতিকেইটা বিচনী খাই ডিজাইনৰ একদম ফুল পতি কৰা থাকিব এইযোৰ। এইখিনি কাপোৰ আচলতে ৰেডি কৰি দেখাব পালে বেছি ভাল লাগে, দেখিবলৈ ভালো লাগে কাপোৰকেইযোৰ। ইয়াত দেখিছে নহয়, এখন হ'ব এযোৰ ব্লেক পদ্মিনী কটনৰ কাপোৰ। আৰু এযোৰ দেখাই দিছোঁ, এযোৰ ৰেডত দেখাইছোঁ। এইযোৰ দেখিছে, এইযোৰ হেভি কাপোৰে হয় অলপ। এইখন হ'ব কাপোৰযোৰৰ চাদৰখন, এইখন চাদৰ, এয়া চাদৰ। এইখন দেখিছে, ওচৰৰ পৰা ফুলৰ ডিজাইনকেইটা দেখাই দিছোঁ, কালাৰ কম্বিনেশ্যনকেইটা আপোনালোকক দেখাই দিছোঁ। আৰু এইটো হ'ব ব্লাউজৰ পিচটো, ব্লাউজৰ পিচৰ হাততো একদম ফুলৰ কামখিনি কৰা থাকিব। আৰু এইখন হ'ব লগত মেখেলা, এইখন মেখেলা, এইখিনি এযোৰ এনেকৈ সেইটো ডিজাইনৰ কৰা আছে। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ মোৰ লগত যোগাযোগ কৰিব। আৰু ইয়াৰ ছাইড পতিকেইটাও আপোনাৰ বিচনী খাই ডিজাইনতে কৰা থাকিব, ফুল পতি ডিজাইনত কৰা থাকিব একদম। এয়া দেখিছে, একদম ডাঙৰ পাৰিটো ডাঙৰকৈ বনাই দিয়া হৈছে এইখিনি কাপোৰ। আৰু যে চিম্পুলৰ ৰেডত দেখাই দিছোঁ, চবেইতো হেভি ভাল নাপায়, চিম্পুলতো ভাল পায়। এইখন চাদৰখন হ'ব, আচলটো এয়া এইটো ডিজাইনত কৰা আছে। আৰু এইখন মেখেলাখন হ'ব, এইখন হ'ব মেখেলা। এইখিনি সৰু ফুলৰ আপোনালোকে 2800 বা 3000 ভিতৰত কাপোৰ ল'ব পাৰিব। ডাঙৰ ফুলৰখিনি অকণমান দামটো বেছি হয়। আপোনালোকে যোনযোৰ ভাল লাগে মেছেজ কৰিলে হৈ গ'ল। আপোনালোকক যিমান পাৰোঁ দামটো সিমান মিলাই দিবলৈ আমি যত্ন কৰিম। আৰু এইযোৰ দেখাইছোঁ, এয়া দেখিছে নহয়, আচলটো এইটো ডিজাইনত কৰা থাকিব। য়েল্ল', পিংক, ৰেড এনেদৰে সূতাৰে ফুলৰ কামখিনি কৰা আছে। আচলত এই বিচনী ডিজাইনটো কৰা আছে, বিচনী খাই ডিজাইনটো। আৰু এইখন হ'ব মেখেলাখন, এইখন মেখেলা, এযোৰ ধুনীয়া কাপোৰ এযোৰ। আৰু এইকেইটা ছাইড পতি, এযোৰ যদি ভাল লাগে আমাৰ লগত যোগাযোগ কৰিলে হ'ল। আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব এযোৰ। হোৱাইটত নহয়, আচলতে ক্ৰীম ৰঙত এযোৰ কাপোৰ দেখাই দিছোঁ, ধুনীয়া এযোৰ। বয়সস্থ বা চবেই বিচাৰি থাকে ন এনেকুৱা ধৰণৰ কালাৰবিলাক, সেইকাৰণে দেখাইছোঁ। এযোৰ পদ্মিনী কটনৰ কাপোৰ, ধুনীয়া এযোৰ কাপোৰ। আৰু এইখন হ'ব মেখেলা, ব্লাউজ পিচ, ছাইডৰ প্ৰতি গোটেইখিনিয়ে আছে প্ৰত্যেকযোৰ কাপোৰতে। এইখন যদি এযোৰ কাপোৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোৰ পৰা ল'ব পাৰিব। আৰু এযোৰ দেখাই দিছোঁ, এযোৰ আছে, এইযোৰ দেখিছে, ৰুলিঙত এযোৰ ধুনীয়া কালাৰৰ ধুনীয়া কাপোৰ এযোৰ আহিছে। এইখিনি কাপোৰ আহে লগতে গুচিয়ে যায়, দেখুওৱা নহয়, দেখাইছোঁ। এইখন দেখিছে নহয়, এইখন চাদৰখন হ'ব। আৰু এইখন মেখেলা। ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈ আছে, অলপ আৰু বেছিকৈ নেদেখাওঁ, বহুত দীঘল হৈ গৈছে। এযোৰ আছে ব্লেকত, আৰু আছে পদ্মিনী কাপোৰ, আৰু বহুত আছে। গোটেইখিনিতো একেদিনাই দেখাব নোৱাৰি, আৰু লাহে লাহে মই দেখাই থাকিম। এইখন চাদৰখন হ'ব, দেখিছে, পাহাৰ ডিজাইনত এনেদৰে ফুলৰ কামখিনি কৰাই থাকিব। আৰু এইকেইটা হ'ব কাপোৰযোৰৰ ছাইডৰ পতিকেইটা হ'ব এইকেইটা। আৰু এইখন মেখেলা, এইখন হ'ব মেখেলাখন। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। আৰু যোনসকলে মোৰ ভিডিঅ'টো প্ৰথম চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাপোৰবিলাক কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।